নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তোমালোকে চাই থাকা, আজি ভিডিঅ'টো ধামাকা হ'ব। মই এতিয়া গৈ আছোঁ টাউনলৈ। কাপোৰ লগাই ল'লোঁ, গা পা ধুই ল'লোঁ, ধুই এটা কাপোৰ কিনিম বুলি টাউনলৈ ওলাই যাওঁ। ব'লাচোন ভিডিঅ'টো চাই গৈ থাকা। আজি ৰ'দটো অলপ বেছি দিছে দেখিছা। দেখি ভাই মই এতিয়া গৈ আছোঁ টাউনলৈ। তেল ডিপুত আছোঁ এতিয়া। দেখি ভাই তেল ভৰাই আছে পূৰা। ছাইডত এখন চুপাৰ আছে দেখিছা নহয়। দেখি ভাই ব'লা। আমাৰ নগাঁও কলেজ এখনে। আজি জামটো অলপ কম, স্কুটি লৈ আহিলে বঢ়িয়া, গাড়ী চেপে চেপে লৈ আহিব পাৰি। বিশাল মাৰ্কেটৰ পৰা কাপোৰ চালোঁ, ইয়াত না কাপোৰ চিলেকে নহ'ল। এইবিলাক গাড়ী আমাৰ এখন নগাঁও ষ্টেডিয়াম হয়, বন্ধ হৈ আছে এতিয়া। ইয়াতো পূজা হ'ব, মানুহ নাই এতিয়া। দিনত ক'ত পূজা চাব, ৰাতিহে পূজা চোৱা বতৰ। হোটেলত কিবা কিবি খাই কৰি ল'লোঁ। ইয়াত দেখিছা পূজা মণ্ডপ দেখি এতিয়া যেন আমি হোটেলত খালোঁ ধৰি লোৱা পৰঠা, এতিয়া গুৱামুৰিও খালোঁ, কিন্তু তামোলখনৰ নিচিনা হ'ব নোৱাৰে নেকি? হ'ব নাই। তামোলখন কিন্তু মেইন, আমাৰ অসমীয়া পৰম্পৰা ন, তামোলখন মেইন। পূজা তুলিত গ'লেও তামোল খাব লাগে। এখন পুলিচ হিচাপ হয়, পুলিচ হিচাপতে দেখিছে ইয়াত কথা পাতি আছে। ৰাতিহে হ'ব। ৰাস্তাই ব্লক কৰি দিছে দেখিছা। এখন শইকীয়া মাৰ্কেট হয়, ইয়াতে কাপোৰ কিনিব লাগিব আজি। কিয় কাম কৰি হৈ গ'ল, আজি ৰিপৰ্ট দিব গৈছিল। মোৰো কাপোৰ কানি কিনি হৈ গ'ল, গ'লে টাউন গ'লে ঘূৰিলোঁ আৰু দুইটাই। এতিয়া আজি ৰ'দটো বেছি দি আছে, পেটৰ বিষ হৈ আছে, উপায় নাই আহি আছোঁ আৰু এনেকৈ। চব্জি খাইছিলোঁ, পৰঠা আৰু চব্জি খাইছিলোঁ, চব্জিটো অলপ দিগদাৰ কৰিছে। না পাছেনে নাই নাজানো আৰু। বন্ধুসকল, এতিয়া মই গৈ আছোঁ পূজাতলীলৈ। এতিয়া ৰাতিয়ে কাৰতে ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো, আৰু লগত ৰিকি ভাই আছে, চন ভাই আছে। চন ভাই অলপ টোপনিয়াই আছে, একো নাই। এতিয়া গৈ আছোঁ পূজাতলীলৈ। ৰাতি 9:30 বাজি গ'ল, এতিয়া আমি পাইছোঁহিহে। দূৰ হয় ন অলপ। সৰু সুৰা পূজা আহিছোঁ, আজি প্ৰথম দিনা না, কি কয় নেকি? সৰু সুৰা পূজা। চোৱা এয়া আমাৰ ধনমণি ভাই, বাণী ভাই, আমি আহি আছোঁ পূজা চাব আহিলোঁ। পূজা চাম এতিয়া। ক'ত কি পায় এয়া দেখিছা, ভগৱানৰ ফটো হয় এয়া। পূজা দিনৰ আৰু ভগৱানৰ ফটো চব চাইছোঁ আৰু পাইছোঁহিহে ন, পূজাতলী পাইছোঁহিহে। এতিয়া চাই যাম আৰু। হেপী দুৰ্গা পূজা। মজা আয়া। এই আজি পাইছোঁহিহে ন, কি কোৱা নেকি? হয় আমি আজি পাইছোঁহিহে মানে এই জামুক প্ৰথম আমি আমাৰ নগাঁৱতে বেবিচাত গ'লোঁ চাবলৈ। এতিয়া আমি জামুগুৰিত আহিছোঁ চাব। আমাৰ কিনো মানুহ ওলাই চাই তাকে চাওঁগৈ। তাকে চাওঁ অলপ। আমি যেতিয়ালৈ পাইছোঁহি দূৰ হয় ন, এতিয়া মানে মানুহে কমি গৈছে। চাই লোৱা, মানুহ কমি গৈছেগৈ এতিয়া। এয়া আমি জামুগুৰিতে পূজা চাব আহিলোঁ। বেবিজাত মানে ইমান এটা মানুহ নাই ন, তাকে আমি সিদ্ধাৰ্থ মই লগ এই বাইদেৱে আমাৰ আপেল দিছে, লোৱা আপেল দিছে। এই ব্লগাৰ সিদ্ধাৰ্থ। এতিয়া আমি জামুগুৰিতে অকণ দেৱী চাবলৈকে আহিলোঁ। আজি প্ৰথম দিনা পূজা ন, সেইটো কাৰণে ইমান এটা আপোনালোকে মানুহ দেখা নাই ইয়াত। চাব পাৰে। প্ৰথম দিনা পূজা আছে, সেইটো কাৰণে মানুহ দেখা নাই। দেৱীকে চোৱা, দুৰ্গা দেৱী একদম ওচৰৰ পৰা দেখাই দিছোঁ তোমালোকক। টাইম এতিয়া 10টামান বাজিলে, আমি এতিয়া আপেল খাই আছোঁ আমি। ৰিকি ভাই মই। টাইম এতিয়া আকৌ 10টা যে সঁচা কৈছোঁ আমি। দাদা জেলেপি নাইকিয়া হ'ল নেকি? এইখনে আছে জেলেপি এখন টেষ্ট কৰা। এইখনেই আছে গৈ দিয়া, টেষ্ট কৰা আকৌ। টেষ্ট কৰিছোঁ আৰু দেই, বেয়া পাইছা নেকি দাদা? দেখুৱাই দিছোঁ।
জেলেপি খাই আছো দেখিছা মজা লাগিছে খোৱা খোৱাত খাই দিয়া টেঙা নে মিঠা টেঙা নাই পিষ্টল দেখোন নাই বাইদেউ এইটো পিষ্টল কিমান কি বনাই আছা ওলা কোনে আছো একো নাই বাৰু দিয়ক কওকচোন বাৰু পিষ্টলটো কিমান দাম এইটো মোৰ ভালকে নাজানো আমাৰ হাজবেণ্ডেহে জানে পিষ্টলটো কিমান দিছে আপুনি পিষ্টলটো এতিয়া মই ব্লগত ক'ব লাগিব ऐसा मत करो मेरी जान 150 रुपया 60 টকা 20 টকা হ'লে লৈ যাওঁ কি কথা বাকী জেলেপি খাইছোঁ না জেলেপি আপুনি মৰমৰ বাইদেউ 20 টকা দিয়ক আমি পিষ্টল লওঁ 20 টকাত অঁ খাওঁ 20 টকাত নোৱাৰে 20 টকাত নোৱাৰিলে কেনেকৈ হ'ব বাৰু কওকচোন তুমিয়ে কোৱাচোন এইটো 20 এয়া টকা বাইদেউ দেখিছে 20 টকা নিদিয়ে কিন্তু আমাক আমাৰ মানে মোৰ ভাইটি এটা আছে মই মানে 20 টকা লৈ যাওঁ বুলি ভাবিছিলোঁ হয় ভাইটি নহয় ভাইটি নহয় মানে ভাইটি নিচিনাই দিয়াচোন আমি বন্ধুক কেলে পাকিস্তানৰ লগত লাগিম আমি থাকিবা গৈ বৰ্ডাৰ থাকিবা গৈ তেতিয়া মানে জামুগুৰিত ইমান ডাঙৰ পূজা হোৱা নাই নেকি মানুহ যেন কম যেন হৈ গ'ল মানুহ গ'ল এতিয়া মানুহ কম নাই জামুগুৰিত আগৰ নিচিনা হোৱা নাই পূজাটো আগৰ নিচিনা হোৱা নাই হয় জামুগুৰিত আগৰ নিচিনা পূজাটো হোৱা নাই কিন্তু আগতে যেনেকে মানুহ হয় ন অঁ কমেও 2 কোটি 3 কোটি মানুহ হয় অঁ এইবাৰ তেনেকে হোৱা নাই 2 কোটি 3 কোটি কিন্তু আমি মানে পৌৰ্ণিগুণামৰ পৰা আহিছোঁ জামুগুৰিত ভাল পূজা হয় বুলি আহিছিলোঁ কিন্তু দেই এনে কৈছে এই জানে চ' বাইদেউ জানেই বাইদেউ এনে ধেমালি কৰিলো এনেই অলপ ধেমালি কৰিলোঁ বাইদেউৰ লগত বেয়া নাপাব হা জেলেপি খাই ধেমালি কৰিলোঁ একো নাই অ' ভাইটি এইটো কিমান কোৱাচোন বেনডাল কিমান লাগে এই এডাল বেন 50 টকা বা বেছি কৈছা অলপ এই 10 টকা এটা লোৱা এডাল বেন মোৰ ভণ্টি এজনী আছে মানে 10 টকা এটা লোৱা দোকান দিবা 3 দিন দোকান দিবা 30 টকা মই 10 টকা এটা কৈছোঁ 10 টকাত দিয়া নাই মোৰ ভণ্টি এজনী আছে চাই লোৱা ভাইটি মোৰ ভণ্টিৰ কাৰণে লৈছোঁ কোৱা ভাইটি এতিয়া লৈ যাম 10 টকা কোৱা আমাক 10 টকা নিদিয়ে হ'বনে বাৰু এই বৌকেইজনীয়ে চাই আছে हाय हाय इतना सुकून কোৱাচোন বাৰু नहीं এই ভাইটিটোৱে লাজ কৰিছে দেখিছানে কেনেকে বহি আছে লাজ কৈছা 30 টকা বস্তুটো আমাক 10 টকা এটা দিছোঁ হ'বনে বাৰু হয় নহয় এই মাইনাজনীও আহিছে একো নাই বাৰু 10 টকা দি আছোঁ দিয়া নাই বুজিছা বন্ধুসকল উপায় নাই উপায় নাই কোৱাচোন কিবা এটা তোমাৰ পৰা কিবা এটা কোৱা কিমান দাম দিয়া দাম কোৱা এই ভাইটিয়ে নিদিয়ে ভাইটিয়ে আজি মানে প্ৰথমটো দোকান দিছে ন অঁ সেইটো কাৰণে ভাইটিয়ে মানে দিব উৎসুক কৰিছে আমাৰ আইতাক গিফ্ট দিম আইতাক গিফ্ট দিম মানে আমাৰ আইতা এজনী আছে ঘৰত এই এৰি থাকে বিজি থাকে থাকক আৰু আইতাক 10 টকা চশমা লোৱা হে আমাৰ আইতাৰ কাৰণে চশমা লোৱা চশমা এযোৰ ল'লোঁ 10 টকা দিলা ন গুড বয় হেণ্ডছেক এটা দি লোৱা দেই মোৰ সেইটো লাগে আন্তৰিকতাটো মেইন দেই 10 টকাত মই কিনিম মই কিনিম অঁ লৈ লোৱা अब आए ना আৰু কি বিচাৰিছা কোৱাচোন হেৰি অ' খুচুৰা নিদিয়া নেকি এই ইমানখন ডাঙৰ দোকান দিছা খুচুৰা নহ'বনে এই বৌকেইজনীও চাই আছে বৌকেইজনীয়েতো পইচা দিয়ে আছে অ' দাদা এইটো দাম কিমান আছিল 220 50 টকা এটা দিওঁ দাদা 50 টকা এটা দিওঁ হ'ব কোৱাচোন তুমি বেছি দাম কৈ আছা মোৰ এইপিনে চোৱা তুমি বেছি দাম কৈ আছা গুলিয়াই দিম কিন্তু এই গুলিয়াই নিদিবা 50 টকাত পাৰিবা নেকি এই দাদাটোৱে মানে 50 টকা দিব বিচৰা নাই কি হ'ব 50 টকা দিব পাৰা নেকি চোৱাচোন বাৰু 50 টকা বেছি এই ইমানখন ডাঙৰ দোকান এই দাদাজনক চিনিয়ে পাওঁ তুমি পিষ্টলটো লাগে ইমান পইচা কিয় দিব লাগে পইচাটোতো বেছিয়ে দিছোঁ কিয় আন্তৰিকতা ভাবিয়ে দাদাক চিনি পাওঁ হা 50 টকীয়া এনেকুৱা নালাগে এইটো লাগে পচন্দ লাগিছে কাৰণেহে কৈছোঁ এই দাদাক মই চিনি পাওঁ দাদাক মই দেখিয়ে থাকোঁ মোৰ ঘৰ বেছি দূৰত নহয় মোৰ হয় জলমইগাঁও বেবেজীয়া তুমি মোক দেখিছা বোলা ন সেয়া চিনাকি মানুহে দেখিছানে তাৰ ভিতৰতে মোক এইটো মানে পিষ্টল 50 টকাত দিব পৰা নাই দিব পাৰে বুলিয়ে মই খুজিছিলোঁ এই দাদা 50 টকা নিদিয়ে 10 টকাত দিব হ'লনে মানি লোৱা 10 টকাত দিব এই 10 টকাত নিদিয়েহে এই দিব তুমিও জবৰি কৈছা দাদা এই আপোনাক কিন্তু এই আপোনাৰ এই মহাৰাষ্ট্ৰৰ মানুহ নিচিনা লাগিছেনে একদম দাড়ি চাৰি সহ চিকৰি গাৰ্ড থকা টাইপ আছিলে নেকি কিজানি 11 বছৰ থাকি আহিছে মই আপোনাৰ মানুহটো চাই কৈছোঁ গম পাইছা নাই এইটো 50 টকা বিচাৰিছোঁ বেয়া কৈছোঁ নেকি কি কোৱাচোন 50 টকা বিচাৰিছোঁ এইটো নাই ঠিকে আছে এই 50 টকাত পিষ্টল লাগে তাক এইটো যোনটো দাম 3 কোটি টকা এইটো আপুনি 50 টকাত বিচাৰি আছে 50 টকা বিচাৰি উপায় নাই আৰু
উপায় নাই আৰু কি ক'ম ধৰি পেলাই কম মই 160 টকা দি দিম মই 60 টকা দি দিম মই 10 টকা খালো আপোনাক বেছি দিছোঁ মই ৰাস্তাত থাকিব লাগিব তেতিয়া ভাল লাগিল আপুনি হেণ্ডছেক এটা দিয়ক এইটোৱে ভাল লাগিল रुको जरा এইটো পেপাৰ কিমান হ'ব 60 টকা দিয়া দাম কম বেছি দাম কৈছে মই 20 টকা এটা দিছোঁ 20 টকা হয় যদি কোৱা এটা পেপাৰ এইটো মোক পেপাৰ বুজোৱা বয়স নাই কিন্তু কি কোৱা নেকি তোমাৰ ইমান পইচা থাকি পেলাই 20 টকাত পেপাৰ কিনিছা তুমি লাজ লগা কথা তেওঁ 20 টকা কিনিছোঁ উপায় নাই গম পাইছা নাই পূজা বতৰ বুলি পূজা বতৰ 20 টকাত পেপাৰ কিনিছে 20 টকা এটা দিছোঁ নকলে দিছোঁ 20 টকা এটা আমি ওচৰ নাই দিয়া তোমালোকে বেয়া পাইছা নে এইটো কথা তোমালোকে পাবলৈ গৈছা 20 টকা এটা বুলি তুমি এইটো পেপাৰ 20 টকাত কিয় দিছা তো পইচা আছে তোমাৰ মানি বেগ চেক কৰিলে পইচা আছে দাদাক মানে মোৰ নিজৰ নিচিনা লাগি পেলাইহে মই খুজিছোঁ 20 টকা দিব পৰা যদি কোৱা 20 টকা নিদিলে দৰদাম মাৰি আছে দৰদাম মাৰিছোঁ উপায় নাই চ' দাদাই নিদিয়ে ভিডিঅ'টো ইমানেই আছিল ব্লগটো ইমানেই আছিল ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা যদি বেয়া পোৱা চেনেল জোতা মাৰি হ'লেও ছাবস্ক্ৰাইবটো ঠুকি দিবা আজিলৈ ইমানেই আছিল বাই